মানুহ এটা জিমে গৈ আছে। এতিয়া মই ভাবোঁ অসমত যিমান ৱাইন শ্বপ আছে এটলিষ্ট দুখন হ'লেও বেছি জিম খুলিব লাগে ৱাইন শ্বপতকৈ। তাতেতো মানুহৰ ভিৰ লাগে, কিন্তু জিমতহে মানুহৰ ভিৰ নালাগে। এতিয়া জিমত আহিবৰ বাবে আমি ক'বলগীয়া হৈছে যে আহক জিমত আহক, কিন্তু ৱাইন শ্বপ যাবলৈ ক'বলৈ নালাগে, নিজে নিজে ভিৰ হয়। তো মই ৰিকুৱেষ্ট কৰোঁ যে সকলোকে যে আহক জিম আহক। জিম একচুৱেলি আপোনালোকে এইটো নহয় যে বডি বনাব লাগে, কিন্তু সুস্থ থাকিবৰ কাৰণে জিম যাব লাগে। আৰু সকলোকে ৰিকুৱেষ্ট কৰিছোঁ নে কি কয় ৰাহুল? কৰে আৰু তাৰ কাৰণে ৰয়েল ফিটনেছ জিমত যিজন আমাৰ প্ৰশিক্ষক আছে অৱনী, তেওঁ এজন অসমৰ গৌৰৱ আৰু অসমক বিভিন্ন মাধ্যমত তেওঁ প্ৰতিনিধিত্ব কৰি আহিছে। আৰু ইয়াতে যিসকল মানুহ আহিব তেওঁলোকেও এটা বহুত ভাল প্ৰশিক্ষণ পাব অৱনীৰ পৰা। আৰু মিৰ্জাবাসীৰ কাৰণে খুবেই এটা ভাল খবৰ যে ইমান উন্নত মানৰ জিম এটা তেওঁলোকৰ পদূলিতে হৈ আছে। গতিকে বংকিমে কোৱাৰ দৰে জিম আহক। বেয়া অভ্যাসৰ কাৰণেতো আমি কেতিয়াও কাকো ৰিকুৱেষ্ট কৰিব নালাগে, কিন্তু ভাল অভ্যাস এটা কোনোবাই গঢ় ল'বলৈ আমি বহুত বেছি ক'বলগীয়া হয়, আমি দেখা পাই থাকোঁ সচৰাচৰ। গতিকে তেনেকুৱা হ'ব নালাগে। জিমত আহক আৰু স্বাস্থ্যটোৰ আপোনালোকে গুৰুত্ব বুজি ইয়াতে স্বাস্থ্যটোৰ প্ৰতি উপকৃত হওক আৰু এখন সুস্থ সমাজ গঢ়ি তোলাত নিজৰ এক অৱদান দিব। উদ্দেশ্য আচলতে আমাৰ বহুদিনীয়া এইটো, কাৰণ মোৰ হাজবেণ্ডৰ বহুত দিনৰ পৰা নিউৰলজিক প্ৰব্লেমত ভুগি আছিলে। ত' আমি চিন্তা চৰ্চা কৰি আছিলোঁ আৰু ভাৰতৰ আমি বহু জাগাত গ'লোঁ, বহু হস্পিটেলত গ'লোঁ, য'ত ইমান নিউৰলজিৰ প্ৰব্লেমৰ বিষয়ে কৈছে। আৰু তাত কৈছে যে কিছুমান মাধ্যম থাকে, যেনেকুৱা ধৰক সৰু ল'ৰা ছোৱালী খেলৰ মাধ্যম থাকিব পাৰে, বা আমাৰ য়োগা থাকিব পাৰে, মেডিটেশ্যন থাকিব পাৰে, আৰু জিম এখন হ'ব পাৰে। গতিকে তাত গৈয়ে আমি সুস্থ সবল হৈ থাকিব পাৰোঁ। আৰু কথাতে আছে দেহা থাকিলেহে বেহা। গতিকে তাৰ কাৰণে আমি তাৰ পৰা হৰিদ্বাৰ গৈছিলোঁ, তাতে ৰামদেৱ বাবাকো লগ পালোঁ। তাতেও ৰামদেৱ বাবাই এটাই কৈছে যে য়োগা হওক, জিম হওক বা নানান ধৰণৰ ব্যায়াম থাকিব পাৰে, তেনেকৈ জড়িত থাকিব লাগে, তাত গৈ থাকিব লাগে। তাৰ পৰাই আমি সুস্থ সবল হৈ থাকিব পাৰোঁ। গতিকে তাৰ পৰা আহি পেলাই আমি 12 দিনীয়া তাতে প্ৰগ্ৰামটো কৰি পেলাই আহিয়ে আমি হাজবেণ্ড আৰু মই চিন্তা চৰ্চা কৰিলোঁ যে আমি এখন জিম খুলিম। হাজবেণ্ডৰ বহুত দিনৰ সপোন আছিল। তাৰপিছতো আমি ইয়াতে চিন্তা কৰিলোঁ যে আমাৰ ইয়াতে ছোৱালী কিছুমান গ'লেও মহিলা বিবাহিতবিলাক নাযায়। গতিকে মই ভাবিলোঁ যে যদি মই এখোজ আগবাঢ়োঁ, হয়তো বাকীবোৰো অলপমান অনুপ্ৰেৰণা পাব, আৰু কোনোবা এজন আগবাঢ়িলে বা ৰাস্তাটো দেখাই দিলোঁ, যাম ভাবি থাকিলেও সাহস কল নকটায়। গতিকে মই ভাবিলোঁ কি যে মই যদি ৰাস্তাটো দেখা দিওঁ, নিশ্চয় কোনোবা নহয় কোনোবা আহিব, আগবাঢ়িব বা সাহসকণ গোটাব। গতিকে তাৰ কাৰণে মই ভাবিলোঁ যে হাজবেণ্ডেও ক'লে যে মই ব্যস্ত থাকোঁ, গতিকে তুমিয়ে অলপমান এইখন চাই দিয়া বা তুমিয়ে খোলা, কাৰণ তোমাক থাকিলে বাকীবোৰেও যাতে আহে। তাৰ কাৰণে আমি এই চিন্তা চৰ্চা লৈ পেলাই জিমখন খোলাৰ কথা ভাবিলোঁ।